এই মুখ খুলিবলৈ নাই ক হে 100 দিন মাৰ বাবাৰ বিয়া দেখি যাবি বুলি কৈছো সি খুব ডেঞ্জাৰ আছে সি ডেঞ্জাৰ্ছ আৰু আমি কেইটা ডেঞ্জাৰ্ছ নহয় আমি ডেঞ্জাৰাছ নহয় আগতে এখন খুলি দিয়ক মূৰটো ঘূৰাইছে তুমি নন্দনক পুলিচে ধৰাটো গম পোৱা নাই আৰে তুমি যদি ভগৱান মোৰ ল'ৰাটোক উলিয়াই দিয়া হা আৰু এটা কথা নন্দনক ধৰাই দিয়াত বোলে ল'ৰা এটা আছে কোন সেই ল'ৰা বিচাৰি উলিওৱা তাক লাগিব ইয়াক মাৰি ব্ৰহ্মপুত্ৰত পেলাই দিম লাজ বৈ গৈ ক'ত পাব কি পাব কোনো ঠিকনা নহ'ব বাবুদা উঠা ইয়াক মোৰ হাতত প্ৰমাণ এটা আছে সেইদিনাখন অনু আৰু দেউতাকে মানুহটো মৰা নাছিলে গৌতম দাদাই মাৰিছিলে আৰু মই সেইটো ভিডিঅ' কৰি ৰাখিছিলোঁ এই ভিডিঅ'টো দেখুৱাই গৌতম দাক ব্লেকমেইল কৰিম বুলি ৰাখি থৈ দিছিলোঁ ভিডিঅ'টো ক'ত আছে মোৰ মোবাইলটো ক'ত পকেটত ছাৰ এইটো লওক আপুনি এতিয়া পুলিচ পাতক একো চিন্তা নাই গৌতমক ধৰিবলৈ ইয়াতকৈও ডাঙৰ প্ৰমাণ নালাগে পুলিচ মাতিব বাৰু কিন্তু পুলিচে তাক ধৰাৰ আগতে সি আপোনালোকক যিমান অত্যাচাৰ কৰিছে তাৰ অলপমান হ'লেও শাস্তি পাব লাগে ৰাহুল মুখখন খুলিয়াৰ ঐ গৌতমক ফোন লগা আৰু ইয়ালৈ মাত আৰু মিছাকৈ কবি লগা হেল্ল' গৌতম দা এটা হেভি পাৰ্টি পাইছোঁ মাল বহুত দিব আপোনাক লোকেশ্যন পঠাই আছোঁ আহি যাওক লোকেশ্যনটো দিওঁ মই যাওঁ চুপ ক'লে যাওঁ ক'লে যাওঁ মোকতো যাব দিম চুপ চুপ একদম চুপ আপোনালোক ইয়াতে থাকক মই গৌতমক ধৰি আনি আছোঁ আৰু ছাৰ আপুনি অচি ছাৰক এটা ফোন কৰি ইয়ালৈ মাতক বাপুদা অলপ ছাৰ যা যা সন্দিকৈ আপুনি এতিয়া বাপুৰ দোকানলৈকে আহক হয় বাপুৰ দোকান এতিয়াই কিন্তু দেই ৰাহুল ছাৰ যি কি নহওক বহুত ডাঙৰ কাম এটা হৈ গ'ল দিয়া হয় ব'লা ভিতৰলৈ যাওঁ ছাৰ নালাগে দিয়ক আজি আপোনালোকৰ দিন দুইটাই কিবা এটা ভালকৈ ৰান্ধি খাওক আৰু মেডামক বেছি চিন্তা কৰিবলৈ মানা কৰিব আৰে তুমি থাকোঁতে মই কিহৰ চিন্তা কৰিম ছাৰ গৌতম ধৰা নপৰালৈকে মই থাকিম বুলি কৈছিলোঁ এতিয়া সি ধৰা পৰিলে মোৰ কাম শেষ মই যাওঁ ঠিক আছে লগ পাম বাই ছাৰ কি গৌতমক পুলিচে ধৰিলে হেৰি আপুনি বেয়া খবৰৰ বাহিৰে ভাল খবৰ দিব নোৱাৰে নেকি আৰু এতিয়া কি হ'ব বুলি মোক সুধিলে কিডাল হ'ব হে আৰু গৌতমে যদি জেৰাত সকলো কথা স্বীকাৰ কৰে আপুনিতো জেলত যোৱাটো খাটাং মই কি কৰিম কওক নিজৰ ল'ৰাক জেলৰ পৰা ওলোৱা আশাটো বাদেই দিলে থওক ফোন এতিয়া থওক
গৈছিলা তুমি? মই ইমান বাৰ ফোন কৰিছোঁ, ফোনো ৰিচিভ কৰা নাই। ৰহ, চিকেন খাবি নে মটন? মই তোমাক সুধিছোঁ কি আৰু তুমি কৈছা কি? বিৰিয়ানী খাওঁ দে, বহুত দিন খোৱা নাই। তুমি এইবোৰ কি কৈ আছা দেউতা? মাতু, পুলিচে গৌতমক এৰেষ্ট কৰিছে। কি? চা, তোক মই কৈছিলোঁ নহয়, কাইলৈৰ ভিতৰত সকলো চল্ভ হ'ব। আজিয়েই চল্ভ হৈ গ'ল। বনা। ৰাহুলে গৌতমৰ লগৰজনক ধৰি পেলাই গোটেই কথাবিলাক উলিয়াই ল'লে। আচলতে এই গৌতমৰ লগৰজনে গৌতমে যেতিয়া মাৰ্ডাৰটো কৰিছিল, এই গোটেই মাৰ্ডাৰটো ৰেকৰ্ডিং কৰি থৈ দিছিল তাক ব্লেকমেইল কৰাৰ কাৰণে। আৰু এতিয়া ৰাহুলৰ ভয়ত গোটেই প্ৰমাণখিনি দি দিলে। শান্তি। আমাৰ জীৱনৰ পৰা ডাঙৰ বোজা এটা নাইকিয়া হ'ল। কিন্তু তই ভাবি চাইছনে, এই বোজাটো কাৰ কাৰণে নোহোৱা হ'ল? একমাত্ৰ ৰাহুলৰ বাবে। আৰু তয়ে ৰাহুলকে বেয়া পাওঁ। আচলতে কি হৈছে জানো, তই ভাল মানুহ চিনি নোপোৱা হ'লে, সেইকাৰণে বিপদত পৰ। তুমি কষ্ট পালে সিও কষ্ট পায়। অঁ, এই অপূৰ্বই মাৰ খাবি কিন্তু দেই। সি ঐ বাপুদা, সি বোলে মোক মাৰে। ই বোলে মাৰে মোক। নহয় নহয়, মাৰ তই মোক। এই মই মহাত্মা গান্ধীৰ দৰে হম বাপুদা, সদায় সত্য কথা কম। দেই মাতু, তই এবাৰ ৰাহুলক ফোন কৰিবি না, সিও হাতত ডুব পাইছে। অঁ দেই, আৰু এই সিহঁতৰ লগৰবোৰ যে, সিহঁতৰো খবৰ এটা ল'বি। কিন্তু তই টকা পইচা দিব নাযাবি। সিহঁতে টকা পইচাৰ কাৰণে হেল্প কৰা নাই দেই, আন্তৰিকতাৰে কৰিছে। ৰাহুল ক'ত আছে? এই বাপুৰ দোকানতে আছে। মই যাওঁ নেকি? সুধিব লাগে নেকি? যা। মই গোস্বামীয়ে কৈছোঁ। চাব, সি যাতে জেলৰ পৰা ওলাব নোৱাৰে। যি ব্যৱস্থা কৰিব লাগে সেইটো আপুনি কৰি ল'ব। সি শাস্তি পাবই লাগিব। নাই, টকা পইচাৰ কথা আপুনি চিন্তা নকৰিব, সেইটো মোৰ দায়িত্ব। মই কথা দিছোঁ আপোনাক। বাছ। মনটো একদম ভাল লাগি গ'লো। ভাল নালাগিব। ভাওনাত অসুৰ বধ কৰিলে ভাল লাগে। তাৰ আৰু অসুৰ মাজত কি পাৰ্থক্য আছে? বহুত কষ্টত আছিল এতিয়া। ৰাহুল, কোন তেওঁ? কথাবোৰ জিতি ফালে কিয় নি আছ? মই নৰ্মেল কথাটোহে কৈছোঁ। নহয় নহয়, আমিতো ইয়াত নৰ্মেল চৰ্মেল একো বিচাৰি পোৱা নাইকিয়া, হয় নহয়? মেডাম? হেই, মেডাম নহয়ো, বোৱাৰী। মেডাম আহি আছে, দেখা নাই? আহক 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 আহক, বহক। সিফালে চাওঁ, সিফালে বহক। হেৰি, আপুনি চাগে ভাল চাহ একাপ বা মিঠাই খাওঁ বুলি আহিছে। মোৰ তাত আকৌ সেইবোৰ নাপায়। এই এইফালে চাহৰ দোকান এখন আছে, তাতে পাব। মই ভাল মানুহক লগ পাবলৈ আহিছোঁ। দুজন ভাল মানুহ দেখি ভাবিলোঁ এপাক সোমাই যাওঁ। হয় হয়, 3 নম্বৰ মানুহজন মই চাগে। বুজিবলৈ কষ্ট নহ'ল। থেংক ইউ। বাপুদা, মই যাওঁ। এই ৰচোন ৰ, বহ। মেডাম আহিছে, বহচোন অকণমান। হেই, আড্ডাটো জমিবহে এতিয়া। এই মেডাম, বহক দেই। মোক অনু বুলি মাতিলেই হ'ল। মই আপোনালোকতকৈ সৰু হ'ম। ছোৱালী মানুহে নিজকে সৰু বুলিহে কয়, আচল বয়সটো লুকুৱাই ৰাখে। মোৰ 25 বছৰ হৈছেহে মাত্ৰ।
তোমাৰ দৰে বুঢ়া নহয়। তেনেহ'লে বুঢ়ীৰ দৰে কিয় কথা কয়? কি ক'লা তুমি মোক? মই বুঢ়ী? আৰে মই বুঢ়ী? হাউ ডেয়াৰ ইউ! ৰাহুল বৰুৱা, বডিগাৰ্ড। এই ৰহ, ইমান দিনৰ মূৰত তহঁত দুটা মুখামুখি হৈছ হে? মই গম পাই গ'লো কিহৰ কাৰণে কি যুক্তিত তহঁতে কাজিয়া কৰ। কাৰণৰ নামত শূন্য। আৰু তই মেডাম অহালৈকে তই দেখোন সেই তেওঁ দুখবোৰৰ কথা কৈ আছিলি। কিনো কৈ আছ সাজি সাজি কথাবোৰ? ঐ মই নিজে প্ৰমাণ আছো। সেই মেডাম মানে তুমি কষ্ট পালে সিও কষ্ট পায়। অঁ এই অপূৰ্বই মাৰ খাবি কিন্তু দেই। অঁ সি ঐ বাপুদা ই বোলে মোক মাৰে। ই বোলে মাৰে মোক। নহয় নহয় মাৰ তই মোক। এই মই মহাত্মা গান্ধীৰ দৰে হম বাপুদা, সদায় সত্য কথা কম। দেই ডিছগাষ্টিং মেন। এই তই ৰ তোক আজি। আৰে এই আনন্দ বল চাচোন। এই আৰে এই বাপুদা এতিয়া মোক চেপা মাৰি ধৰিছে। এই ৰাহুলে তোমাৰ কথা বৰকৈ চিন্তা কৰি থাকে। তুমি কষ্ট পালে সিও বৰ কষ্ট পায়। তহঁতে কাজিয়া ভাল আৰে তুমি তাৰ ছাইড নল'বা। সকলোৱে মোৰ ছাইডত আছে, তাৰ ছাইডত কোনো নাই। আৰু বাপুদাই কি কৈছে জানা? এতিয়াৰ পৰা বাপুদাই অকল মোৰ লগত আড্ডা দিব, ৰাহুলো আহিব নোৱাৰে। চাবা ৰাহুলৰ লগৰ কেইটাই তাতকৈ মোক বেছি ভাল পাব। মই যেতিয়া তাইক কৈ আছিলো যে তাই কষ্ট পালে ই দুখ পায়, তেতিয়া তাইৰ চকুতো মই ইয়াৰ প্ৰতি গভীৰ ভাল পোৱা দেখিছো। বেদনাৰ হাহাকাৰতো হঠাৎ মৰমে চুই যায়। কাৰোবাৰে শাৰী মাততে জীৱনে প্ৰাণ পায়। আকৌ নতুন নতুন লাগে পৃথিৱীয়ে ৰিঙিয়াই মাতে। জীৱন নদীৰ ঢৌ, জীৱন নদীৰ ঢৌ, জীৱন নদীৰ ঢৌ। বাহ, ৰৈ গ'লা কিয়? গোৱা হ'ব দে। গোৱা না নাই নালাগে এতিয়া, প্লিজ। নালাগে দে এতিয়া। মইতো গান গামেই, পিছত গাম। তুমি বহুত সুখী ন? তই সুখী? তুমি সুখী হৈ থাকিলে মই সুখী হৈ থাকিম। তাকেইতো, তই সুখী হৈ থাকিলে ময়ো সুখী হৈ থাকিম। চা মাতো, তই কিন্তু আগুৱাই যাব লাগিব, ৰৈ যাব নোৱাৰ। আচ্ছা শুন, এই তই ৰাহুলৰ লগৰবোৰক লগ পালি? পালো, চব তাৰ দৰে একে। মানে কোনো কথা চিৰিয়াছলি নলয়, চব কথাতেই ধেমালি। ধেমালি? কি ধেমালি কৰিলে? এনেই আৰু কিবা কিবি। আচ্ছা তই কচোন, তই যে সিহঁতৰ লগত থাকিলি সেই সময়খিনিতে হাঁহিলি নে নাই, স্ফূৰ্তি কৰিলি নে নাই? মই হাঁহিছো বুলি তুমি কেনেকৈ জানিলা? আৰে অনুমান কৰিছিলো, মিলি গ'ল। সঁচা কওঁ দেউতা, সিহঁতৰ লগত সময় কটাই থাকোঁতে মই পাহৰি গৈছিলোঁ যে মোৰো কিবা টেনশ্যন আছে। ৰাহুলৰ বাহিৰে চবকেইটা পজিটিভ। ৰাহুলৰনো তই কি নিগেটিভ দেখিলি? চব কথাতে কাট মাৰি থাকে মোক। কি কাট মাৰে? মই এনেকুৱা কৰিছিলোঁ, মই তেনেকৈ কথা কৈছিলোঁ, চব। অহ, তেনেহ'লে সি মিছা কথাও কোৱা নাই। তুমি তাৰ ছাইড নল'বা, সকলোৱে মোৰ ছাইডত আছে, তাৰ ছাইডত কোনো নাই। আৰু বাপুদাই কি কৈছে জানা? এতিয়াৰ পৰা বাপুদাই অকল মোৰ লগত আড্ডা দিব, ৰাহুলো আহিব নোৱাৰে। চাবা ৰাহুলৰ লগৰ কেইটাই তাতকৈ মোক বেছি ভাল পাব। চাবা। হওক দে, তহঁত আটাইৰে মংগল হওক। এতিয়া গান গাবা? তই গাব লাগিব। ঠিক আছে, তই যা। গাইছোঁ।
জীৱন নদীত দুয়ো পাৰে সপোনৰে বালি ঘৰ ঘৰ পলে গঢ়ো পলে ভাঙে শেষ নাই সংগ্ৰামৰ সৰু সৰু হেঁপাহবোৰে মায়া অনাথ আশাৰ সুৰবোৰে জীয়াই ৰাখে জীৱনক জীৱন নদীৰ ঢৌ। ইয়াত দিওঁ নেকি আৰামছে আৰামছে ইমান দুখ পাইছিলি বুলি মই ভবা নাছিলো নহয় গেমেহা ভুকুটো দি পেলাই দুখ পাম বুলি ভবা নাছিলি ন আৰু 1 ইঞ্চি তলত লাগি যোৱা হ'লে মোৰ ভৱিষ্যতটো কি হৈ গ'লহেঁতেন বাৰু কচোন তই আজি মই এটা কথা গম পাই গ'লো গেমেহা ভুকু দিলে দুখ পোৱাটো হেই নহয় অনুৱে ইয়াক ভাল পায় আচ্ছা চাবি দে পূৰ্ব মই যেতিয়া তাইক কৈ আছিলো যে তাই কষ্ট পালে ই দুখ পায় তেতিয়া তাইৰ চকুতো মই ইয়াৰ প্ৰতি গভীৰ ভাল পোৱা দেখিছো আচ্ছা অপূৰ্ব এই ওচৰে পাছৰে চকুৰ ডক্টৰ আছে নেকি প্ৰাঞ্জল বৰা ইয়াক দেখাই আনিবিচোন পইচা মই দিম আগতে তোৰ চকুকেইটা দেখা আগে যা তাই তোক কিমান ভাল পায় তই দেখাই নাই তাইৰ ভাল পোৱা মোক নালাগে তাইৰ ঘৃণাই যথেষ্ট ইয়াৰ ঘৃণা নহয় অ' তাৰ জীৱনটোত কি হৈছে তই জানা দেখোন তাৰ পাছতো তাই আচলতে সম্পৰ্ক কৰিবলৈ ভয় খায় বেদনাৰ হাহাকাৰতো হঠাৎ মৰমে চুই যায় কাৰোবাৰে শাৰী মাততে জীৱনে প্ৰাণ পায়